ঐ যিটো ল'ৰাই এনি টাইম ৰেপ চং মাৰি থাকো ঐ আজি সেইটো ল'ৰাৰ মুখত দেশ প্ৰেমমূলক জাতি প্ৰেমমূলক এই গানটো কেনেকে ওলাল? ঐ কাৰণ আছে ছাৰ, কাৰণ আছে। ঐ ইয়াৰ কি কাৰণ আছে অ' নেউলা? ছাৰ খাটাৰ কাৰণ আছে। এই কাৰণ নথকাকে পানীধৰ পুতেকে একো গানেই নেগায়, একো কথাই নকয়। কি কাৰণ আছে ভালকে বুজাই কচোন, ভালকে বুজাই ক। এই কাৰণটো বাৰু কম ছাৰ, কিন্তু তাৰ আগতে জাতি প্ৰেমমূলক গান এটা আকৌ শুনি লওকচোন। এই শুনি লওঁ, তাৰপিছত বাৰু কাৰণটো জানিম। তো গাইছ, মই এটা জাতি প্ৰেমমূলক গান গাবলৈ ওলাইছো, আপোনালোকৰ গানটো ভালকৈ শুনিব। নাগালেণ্ডৰ বৰ্ডাৰ দি সোমাই বাংলাদেশী, অসমৰে মাটিতে বনাই বৰ ভেটি। আজি এটা ঘৰ সাজিব, কাইলে এখন গাঁও, অসমতে অসমীয়াৰ মাটি নাটনি। গৰু চুৰৈ, কাৰী চুৰৈ আৰু ধৰ্ষণকাৰী, সকলোতে মাথো শুনো আমি বাংলাদেশী। NRC নামত আকৌ অসমীয়াৰ হানি, নাগালেণ্ডৰ বৰ্ডাৰ দি সোমাই বাংলাদেশী, অসমৰে মাটিতে বনাই বৰ ভেটি। ঐ তোৰ কিন্তু এই জাতি প্ৰেমমূলক গানটো দম আছে দেই নেউলা, কিন্তু তই আজি এনেকৈ জাতি প্ৰেমমূলক গান গাই আছ কিয়? এই কাৰণটো কচোন। ঐ ছাৰ, এই কাৰণটো বাৰু জানিব, তাৰ আগতে আপুনি এটা প্ৰশ্ন উত্তৰ দিয়কচোন আমাক। ঐ প্ৰশ্ন? এই কি প্ৰশ্ন সুধিবিচোন, সোধচোন সোধ। আছে ছাৰ, এটা খাতৰা প্ৰশ্ন আছে, এটা বিখ্যাত প্ৰশ্ন। এই বিখ্যাত প্ৰশ্নটো কি আকৌ? ছাৰ, এটা বিখ্যাত প্ৰশ্ন। এই কওকচোন বাৰু ছাৰ, যিবিলাক বাংলাদেশী অবৈধভাৱে আমাৰ ভাৰতত প্ৰৱেশ কৰে, এই সিহঁতক কি বুলি কয়? ঐ সিহঁতকনো আৰু কি বুলি ক'ব? এই অবৈধভাৱে প্ৰৱেশ কৰে যেতিয়া অবৈধকাৰীয়ে হ'ব। ছাৰ, সিহঁতটো অবৈধকাৰী হয়েই, লগতে সিহঁতক আৰু এটা নাম দিব পাৰি, আৰু সেইটো হৈছে সাপ। বান্ধৱ কৃষ্ণ, ঐ সাপ বুলি ক'লে একোফালৰ পৰা একো নিমিলে নহয়। এতিয়া অবৈধভাৱে প্ৰৱেশ কৰে কাৰণে সিহঁত অবৈধকাৰী, আকৌ সাপ কেনেকে হ'ল? ছাৰ, এই অবৈধভাৱে ভাৰতলৈ অহাকেইটা এটা এটা সাপেই হয়। মই হ'লে একো বুজিব পৰা নাই দেই। এই তহঁতি ভালকে মোক বুজাই কচোন। ছাৰ শুনক, মই আপোনাক ভালকৈ বুজাই দিছো। এই দুদিনমানৰ আগত এই দুটা বাংলাদেশী ইউটিউবাৰে, মানে ব্লগাৰ ইউটিউবাৰ, এই সিহঁতে দুটা ভিডিঅ' আপলোড কৰিছিল, বেলেগ বেলেগ ভিডিঅ'। এই তাত এটা ইউটিউবাৰে দেখুৱাইছে এই কাৰোবাৰ বাৰীৰ পাছফালেদি হাগা লেটিনৰ পিছেদি আমাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰে, আৰু এটা ইউটিউবাৰে দেখুৱাইছে এই পানী অহা যোৱা কৰিবলৈ যে পুলটো বান্ধি দিয়ে, সেই তাৰ ভিতৰেদি আমাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰি বুলি দেখুৱাইছে। সেইটো কাৰণে আমি সেইফালৰ পৰা কৈছো যে যিকেইটা অবৈধভাৱে আমাৰ ভাৰতত প্ৰৱেশ কৰে, আমাৰ ভাৰতলৈ আহে, এই সিহঁতকেইটা এটা এটা সাপ। ঐ সেইটো বাৰু মই বুজিলো, সেই ভিডিঅ' দুটা ময়ো চাইছিলো, কিন্তু তহঁতি যে সাপৰ নাম দিছ সেইটোহে মই বুজিব পৰা নাই, সেইটো ভালকে বুজা। ছাৰ কথাটো মানে এনেকুৱা দেই, এই এখিলাও কাগজ নোহোৱাকৈ এখন দেশৰ পৰা আন এখন দেশলৈ এই মাটিয়ে বগাই হওক বা পানীয়ে বগাই হওক, এটা বস্তুৱে অহা যোৱা কৰি থাকিব পাৰে, আৰু সেইটোৱে হৈছে সাপ। ঠিক তেনেদৰে বাংলাদেশৰ পৰা আমাৰ ভাৰতলৈ এই হাগা লেটিনৰ পিছফালে দিয়ে হওক বা পুলৰ ভিতৰে দিয়ে হওক, যিকেইটা বাংলাদেশী অহা যোৱা কৰি থাকে এখিলাও কাগজ নোহোৱাকৈ, এই সেইকেইটাও এটা এটা সাপ নহয় জানো ছাৰ? বান্ধৱ কৃষ্ণ, তই কিন্তু বৰ খাটা উত্তৰ দিলি দেই নেউলা। তোৰ কিন্তু উত্তৰত দম আছে দেই। মই ভবাই নাছিলো সিহঁত যে এটা এটা সাপেই, সিহঁতো সাপৰ নিচিনাকৈ বগাই আহে। মই আজিহে বুজি পাইছো, তাকো তোৰ উত্তৰ শুনি কিন্তু মই কি কম নেউলা, তোৰ উত্তৰত কিন্তু দম আছে। ছাৰ, এতিয়া আপুনি চাগে নিশ্চয় খাটাৰা কাৰণটো আৰু বিখ্যাত প্ৰশ্নটো উত্তৰ নিশ্চয় পালে। ঐ পালো, তহঁতিও কিন্তু খাতৰা কথা চিন্তা কৰিব পাৰ দেই। ঐ তেতিয়াহ'লে আমি আলোচনা কৰি থকা টপিকটো ইমানতে শেষ কৰোঁ, আৰু লগতে ভিডিঅ'টো সামৰণি মাৰো, নহয় জানো নেউলা? বাকলি নহয়নো কি ছাৰ? তেতিয়াহ'লে গাইছ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম। বান্ধৱ কৃষ্ণ।